নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হিজিকেশ আৰু এতিয়া আপোনালোকে চাই আছে HDS এছামিজ। চ' এতিয়া আমি যাই আছোঁ এখন বহুত ধুনীয়া ৰিজাৰ্ভত। আৰু আপোনালোকে চাওক, আমি গাড়ীখন অলপ আগত থৈ আহিছোঁ কাৰণ বহুত বোকা আছে। অলপ আগত থৈ আহিছোঁ কাৰণ বহুত বোকা আছিলে। আৰু এতিয়া আমি খোজকাঢ়ি যাই আছোঁ, চাওক। চ' গাইজ, আমি ইয়াতে অলপ ৰখিছোঁ আৰু ইয়াতে চাওক ইয়াতে কিমান অমৰলতা আছে। বন্ধু বান্ধৱীসকল, এইটো চাওক, পাপাই এটা ফুল আনি আমাক দেখাই দিছে, এইটো ফুল এটা। চ' আমি এতিয়া অলপ ফটো উঠিম। চ' এইডাল চাওক গাইজ, আমি কি পাইছোঁ, এইডাল খাপ। চ' গাইজ, আমি ৰিজাৰ্ভলৈকে নাযাওঁ কাৰণ শুভমৰ এতিয়া ভাগৰ লাগিছে। চ' চাওক, এইটো আমাৰ স্প্ৰিট ডগ, এইটো আমাৰ মৰমৰ স্প্ৰিট ডগ হেপী। মোক লেচ ল'ব দিছে। আৰু চাওক, দা চিবলিংছত এতিয়া বৰ্তমান কাজিয়া লাগিছে কাৰণ ল'বৰ কাৰণে কাজিয়া লাগিছে, বেলেগৰ কাৰণে কাজিয়া নালাগে সিহঁতৰ। চ' আজি আমি আছোঁ মাৰ মামা ঘৰলৈ, মানে মোৰ মামা ককাৰ ঘৰত। আৰু এইটো হয় আমাৰ মামা। চ' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে মামা ইয়াতে অলপ কিবা কিবি কৰিছে। যেনেকুৱাকৈ ধৰক, ইয়াতে মামাই কিছুমান মুৰ্গী পুহিছে আৰু কিছুমান হাঁহ পুহিছে। হাঁহৰ ল'ৰা ছোৱালী আছে। আৰু ইয়াৰ চব কিমান ধুনীয়া। আৰু ইয়াতে মামাই এটা পুখুৰী বনাইছে। আৰু পুখুৰীটো বহুত মাছ আছে, সাপ আছে, চব আছে। আৰু সেইখিনি যে মাটি দেখিছে, এইখিনি মাটি মানে নেটৰ বাহিৰৰ মাটিখিনিত তেওঁ কিছুমান খেতি বাতি কৰিছে। আৰু এইখিনি যিবিলাক জন্তু হয় সেইবিলাক পালিছে। তাৰপিছত আৰু মামাৰ প্লেন মই কৈ দি আছোঁ। চ' এই বগা ঘৰটো যে আপোনালোকে দেখিছে, সেই তালৈকে মামাহঁতৰ মাটি আছে। আৰু মামাই মানে তাতে ধৰক পঞ্চ, তাৰপিছত আৰু এনেকৈ কিয় বনাব। আৰু 3-4 বছৰ পিছত আহিলে ইয়াতে মই ঘোঁৰাত উঠিব পাম বুলি আশা ৰাখিলোঁ। আৰু চাওক, আপোনালোকক একবাৰ ভিতৰত লৈ যাওঁ। এয়া চাওক, আৰু ইয়াতে মাছৰ আহাৰ আছে। আৰু এইটো চিংহা। আৰু গাইজ, এইটো মোৰ ছেকেণ্ড ব্লগ হয় চাগে অসমীয়াত। আৰু চাওক কিমান ধুনীয়াকৈ বনাইছে। চ' এইডাল সখীৰা মধুৰিআমৰ গছ। আৰু এইটো আমাৰ মামা। এতিয়া মামা কথা ক'ব বহুত লাজ কৰিছে, সেইকাৰণে কথা কোৱা নাই। মামাই কৈছে পিছত কথা পাতিব, একো নাই। মই যেতিয়া ইউটিউব আৰম্ভ কৰিছোঁ তেতিয়া মই লাজ কৰিছিলোঁ দিয়কচোন। ধুনীয়া কৰিছে আৰু ধুনীয়া পৰিৱেশ। গধূলি আহি আপোনালোকে বহিব পাৰে, বহি মানে বুজি পাইছে। চ' আপোনালোকে এতিয়া নাহিব, যেতিয়াই 2050 মানত আহিব, ধুনীয়া জেগা হ'ব। চ' আহিব, বাই বাই। আৰু এতিয়া ঘৰত যাব লাগে। আৰু ঘৰত আজি আল্টিমেট খানা আছে, ঘৰত যাব লাগে।